নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱন প্ৰেৰণা আঁচনি নামৰ এখন আঁচনি প্ৰকাশ কৰিছে, যাৰ জৰিয়তে নিউলি গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকে প্ৰতিমাহে 2500 টকাকৈ লাভ কৰিব। আৰু যিহেতু এই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 3 তাৰিখৰ পৰা, যোৱা 3 নৱেম্বৰৰ পৰা, গতিকে বহুতো ষ্টুডেণ্টছে মোবাইলতে সেই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া কৰিব বিচাৰিছে। সেয়েহে আজিৰ ভিডিঅ'টোত ঘৰতে বহি মোবাইলত কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এপ্লাইৰ বাবে এটা লিংক দি দিম। সেই লিংকটোত ক্লিক কৰি আপোনালোকে প্ৰথমতে এই ৱেবছাইটটো খোল খাই ল'ব আৰু ৱেবছাইটটোত যোৱাৰ লগে লগে প্ৰথমতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবলৈ আহিব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। তাৰ পাছতেই আপোনালোকৰ স্ক্ৰীনত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আৰু তাত লগ ইন কৰিবলৈ আহিব। যদি আপোনালোকে পূৰ্বতে এই ৱেবছাইটটোত লগ ইন কৰিছে তেনেহ'লে ইয়াত নিজৰ ফোন নম্বৰ আৰু পাছপৰ্ট দি পেলাই লগ ইন কৰি ল'ব। আৰু যদিহে আপোনালোকে লগ ইন কৰা নাই, অৰ্থাৎ যদি আপোনালোক নতুনকৈ এই ৱেবছাইটত আহিছে, অৰ্থাৎ যদি নতুনকৈ এপ্লাই কৰিবলৈ আহিছে, তেনেহ'লে ৰেজিষ্টাৰত গৈ পেলাই আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। এই ৰেজিষ্টাৰ ক্লিক কৰি আপোনালোকে সকলোৱে নিজৰ মোবাইল নম্বৰ দিব আৰু ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। আৰু আপোনালোকে ৰিকুৱেষ্ট OTPত ক্লিক কৰিলে মেছেজযোগে এটা OTP আহিব আৰু সেই OTPটো এণ্টাৰ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আৰু তাত আপোনালোকে নিজৰ পাছপৰ্ট জেনেৰেট কৰিব লাগিব। তাৰপৰা এটা পাছপৰ্ট দি দিব, কিন্তু সেই পাছপৰ্ট ইউজ নকৰিব, বহুত টান হ'ব। গতিকে ক্ৰিয়েট মাই অ'নত গৈ পেলাই আপোনালোকে সুবিধা অনুযায়ী পাছপৰ্ট ক্ৰিয়েট কৰি ল'ব। প্ৰথমতে এটা নিউ পাছপৰ্ট এণ্টাৰ কৰিব আৰু সেই পাছপৰ্টটোৱে কনফাৰ্ম পাছপৰ্টত দিব। সেইটো ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো ক্ৰিয়েট হৈ যাব আৰু আপোনালোকে পিছত এপ্লাই কৰিব পাৰিব। তাৰ পাছত আপোনালোকৰ ডিটেইলছখিনি চিলেক্ট কৰিবলৈ আহিব আৰু এটা এটাকৈ চিলেক্ট কৰি যাব। প্ৰথমতে লোকেশ্যন চিলেক্ট কৰিব, তাৰপিছত নিজৰ জেণ্ডাৰ চিলেক্ট কৰিব, তাৰপিছত নিজৰ এজ গ্ৰুপটো চিলেক্ট কৰিব। এজ গ্ৰুপটো এনেও 21ৰ পৰা 60 ভিতৰতে হ'ব। তাৰপিছত আপোনাৰ ৰিলিজন চিলেক্ট কৰিব আৰু তাৰপিছত কেটেগৰী চিলেক্ট কৰিব। ইয়াত ডিফাৰেণ্টলি এবল মানে হৈছে যদি আপোনালোক ফিজিকেলি ডিজেবল হয়, নাইবা যদি ফিজিকেলি ডিফিচিয়েঞ্চি থাকে, তেনেহ'লে ইয়াত ডিফাৰেণ্টলি এবলত yes টিপিব, নহ'লে আপোনালোকে no টিপিব। তাৰপিছত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব, এইটো গ্ৰেজুৱেশ্যনৰ ইকুইভেলেণ্ট হ'ব, তাত ক্লিক কৰিব। তাৰ লগতে আপোনালোকৰ মেৰিটেল ষ্টেটাছটো দিব আৰু ইয়াৰ পিছত আপোনালোকৰ ফেমিলিটো কাৰ ওপৰত ডিপেণ্ড কৰে, অৰ্থাৎ ফেমিলিত কোনে উপাৰ্জন কৰে সেইটো সুধিছে, সেইটো নিশ্চয় ফাদাৰ হ'ব। আৰু সেইটো ক্লিক কৰাৰ পাছত আপোনালোকৰ দেউতাই কি কৰে নাইবা যোনে ফেমিলিত উপাৰ্জন কৰে, সেই উপাৰ্জন কৰা ব্যক্তিজনে কি কৰে, বিজনেছ কৰে নে কি কৰে, সেই বস্তুটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইকনমিক ষ্টেটাছ সুধিছে, যদি আপোনালোকৰ BPL কাৰ্ড আছে তেনেহ'লে বিল' পভাৰ্টি লেভেল BPLত দিব, আৰু যদি নাই তেন্তে APLত দিব। আৰু আপোনালোকৰ আৰ্বান এৰিয়া নে ৰুৰেল এৰিয়া সেইটো বস্তুত ক্লিক কৰাৰ লগতে আপোনালোকৰ ঘৰটো কাচ্চা হাউচ নে পাক্কা হাউচ নে নান, যদি আপোনাৰ পকা ঘৰ পাক্কা হাউচত দিব, যদি হ'লে কেঁচা ঘৰ তেনেহ'লে কাচ্চা হাউচত দিব। ইমানখিনি কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰফেচটোত এখন চাৰ্ট অ'পেন হ'ব। তাত এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি থাকিব, অৰ্থাৎ কোনে কোনে এই স্কীমখনৰ কাৰণে এপ্লাই কৰিব পাৰিব, কোনে কোনে পাব, কোনে কোনে নাপাব, এইখিনি লিখা থাকিব। এলিজিবিলিটিখিনিৰ ভিতৰত ইয়াত মেনশ্যন আছে যে অকল 2025 চনত পাছ আউটখিনিহে পাৰিব, নাইবা তেনেকুৱা ধৰণৰ দুই এটা আছে, আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব। এইখিনি কৰাৰ পিছত চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কীম বুলি লিখা থাকিব, তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে এটা নতুন ইণ্টাৰফেচ খোল খাব। ইয়াৰ পিছত আকৌ চিলেক্ট কৰিবলৈ আহিব যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় নাই, সেইটো yes দিব। তাৰপিছত দিছে যে চিলেক্ট দ্য কেটেগৰী অফ ইউৰ অকুপেশ্যন, আপোনালোকে এমপ্লয়ড নে আনএমপ্লয়ড ক্লিক কৰিব। তাৰপিছত সুধিছে যে পৰিয়ালৰ কোনোবা কণ্ট্ৰেক্টৰ আছে নেকি, যদি হয় তেন্তে yes দিব, নহ'লে no দিব। তাৰপিছত সুধিছে আপুনি নিযুত মইনা আঁচনি লাভালাভ লৈছে নেকি, যদি কৰিছে তেন্তে yes দিব, নহ'লে no দিব। তাৰ পাছত সুধিছে যে আপোনাৰ ফেমিলি ইনকাম বছৰি 10 লাখৰ ওপৰত হয় নে তলত হয়, যদি yes নহ'লে yes দিব, নহ'লে no দিব। তাৰপিছত সুধিছে যে আপোনাৰ পৰিয়ালৰ কোনোবা MLA নাইবা MP হৈছে নেকি, যদি হৈছে তেন্তে yes দিব, নহ'লে no দিব। তাৰ পাছতে সুধিছে যে আপুনি 2025 চনত গ্ৰেজুৱেট হয় নহয়, অৰ্থাৎ 2025 চনত গ্ৰেজুৱেশ্যন পাছ কৰিছে নে, অবভিয়াছলি এইটো yes হ'ব। গতিকে তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰি ছাবমিট কৰাৰ লগতে এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। তাৰপাছত ইয়াত উল্লেখ আছে যে 2500 টকাকৈ 12 মাহৰ কাৰণে পইচা দিয়া হ'ব আৰু ডকুমেণ্টছৰ ভিতৰত আধাৰ কাৰ্ড লাগিব আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট প্ৰভিজনেলখনো দিলেও হ'ব। তাৰপিছত প্ৰচিড টু পে' বুলি এটা অপশ্যন থাকিব, তাত ক্লিক কৰি দি পেলাই আমি ফাৰ্ডাৰ প্ৰচেছটো কণ্টিনিউ কৰিব লাগিব। তাৰপিছত আমাৰ ইয়াত পাৰ্চনেল ডিটেইলছ দিবলৈ আহিব, নিজৰ নেম, ফাদাৰ নেম, তাৰপিছত ডেট অফ বাৰ্থ, জেণ্ডাৰ, ফোন নম্বৰ, ইমেইল ID, আধাৰ নম্বৰ, পেন কাৰ্ডৰ নম্বৰ আৰু আপুনি যোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইখন ইউনিভাৰ্চিটিত ৰেজিষ্ট্ৰেশ্যন কৰা যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মুঠতে গোটেইখিনি ভুল নকৰাকৈ শুদ্ধকৈ আমি এণ্টাৰ কৰি ল'ব লাগিব। এইখিনি কৰাৰ পাছত এপ্লিকেণ্টৰ পাৰ্চনেল ডিটেইলছ কমপ্লিট হৈ যাব। ইয়াৰ পাছত আহিব এপ্লিকেণ্টৰ এড্ৰেছ ডিটেইলছ, অৰ্থাৎ যোনজনে এপ্লাই কৰিছে তেওঁৰ ডিষ্ট্ৰিক্ট নেম, ছাব ডিভিজন নেম, পিনক'ড, এইখিনি দি পেলাই এপ্লিকেণ্টছ এড্ৰেছ ডিটেইলছটো কমপ্লিট কৰি ল'ব লাগিব। এপ্লিকেণ্টৰ এড্ৰেছ ডিটেইলছ ফিল আপ কৰাৰ পাছত এতিয়া আহিব
এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ ইয়াত আপোনালোকৰ ইনষ্টিটিউটখন চিলেক্ট কৰিবলৈ আহিব মানে আপোনালোকে কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইখন আহিব বিভিন্ন ইউনিভাৰ্চিটি আহিব চিলেক্ট কৰিবলৈ আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত আহিব আপোনালোকৰ কলেজ অৰ্থাৎ আপোনালোকে কোনখন কলেজত পঢ়ি নিজৰ ডিগ্ৰী লাভ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে সেই কলেজখন চিলেক্ট কৰিবলৈ আহিব সেইখন চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ কলেজখন কোনখন ডিষ্ট্ৰিক্টত লোকেটেড সেইটো কৰিব লাগিব আপোনালোকে কোৰ্চটো দিব লাগিব BA নে BSc নে BCom তাৰপিছত ডেট অফ গ্ৰেজুৱেশ্যন অৰ্থাৎ আপোনালোকে যোনদিনাখন পাছ কৰিছে মানে আপোনালোকৰ মাৰ্কশ্বিটখন যোনদিনাখন ওলাইছে সেই মাৰ্কশ্বিটখনৰ ওপৰত ডেট এটা থাকিব সেই ডেটটো দি পেলাই ডেট অফ গ্ৰেজুৱেশ্যন ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকৰ বেংক ডিটেইলছ ফিল আপ কৰিবলৈ আহিব বেংক ডিটেইলছখিনি সাৱধানে দিয়াৰ পাছত আপোনালোকৰ কিছুমান ছাপৰ্টিং ডকুমেণ্ট ইয়াত আপলোড কৰিব লাগিব ডকুমেণ্টৰ ভিতৰত আধাৰ কাৰ্ড আপলোড কৰিব লাগিব আধাৰ কাৰ্ডৰ মন কৰিব 2টা কপি আপলোড কৰিব লাগিব মানে ফ্ৰণ্টকৈ এখন ফটো তুলিব আৰু বেক সাইড কৰি পেলাই এখন ফটো তুলিব আৰু দুইখন ফটো একেলগ কৰি ল'ব দুইখন ফটো একেলগ কৰি পেলাই এখন ফটো বনাই ল'ব আৰু সেই ফটোখন আপলোড কৰিব আপোনালোকে মন ৰাখিব যাতে ফটোখন 200 KBতকৈ তলৰ হয় ইয়াত মেনশ্যন কৰা আছে ক্ৰোম ব্ৰাউজাৰত তেনেকুৱা বিভিন্ন ধৰণৰ টুল আছে ফটোখন ৰিচাইজ কৰা আপোনালোকে সেইটো কৰি ল'ব পাৰিব আৰু সেইখনৰ পিছত আমাক ইয়াত চাৰ্টিফিকেট আপলোড কৰিবলৈ আহিব চাৰ্টিফিকেটখন JPG ফৰ্মেটত আপলোড কৰিবলৈ কৈছে বা PNG ফৰ্মেটত হ'লেও হ'ব চাৰ্টিফিকেটখনো 200 KBতকৈ তলত হ'ব লাগিব আৰু সেই চাৰ্টিফিকেটখনো আপোনালোকে ফটো মাৰি ৰিচাইজ কৰোঁ বুলি ভাবিলে ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই বিভিন্ন টুল পাব আপোনালোকে চাৰ্চ কৰি পেলাই ৰিচাইজ কৰি ল'ব পাৰিব আৰু সেইখিনি এপ্লাই কৰাৰ পাছত ইয়াত কিছুমান ক্ৰাইটেৰিয়া মানে সেলফ ডিক্লেৰেশ্যন দিবলৈ আহিব আপোনালোকে টিক কৰিব দুইটাতে আৰু সেইখিনি টিক কৰাৰ পাছত এটা কেপচা পুট কৰিবলৈ আহিব তাত যোনটো কেপচা থাকিব সেই কেপচাটো আপোনালোকে চাইজ পেলাই কেপচাটো দিব আৰু কেপচাটো এণ্টাৰ কৰি ফিল আপ কৰি দিব ইমানখিনি কৰাৰ পিছত আপোনালোকে সেভ কৰিব আৰু গোটেই ডিটেইলছখিনি এবাৰ প্ৰথমবাৰ চাই ল'ব কিবা নাম চাম ভুল আছে নেকি কিবা ভুল আছে নেকি আৰু গোটেইখিনি শুদ্ধ হোৱাৰ পাছত ছাবমিট কৰিব আৰু ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ হৈ যাব এনেকুৱা এটা ইণ্টাৰফেচ আহি পেলাই আপোনালোকৰ এটা ইণ্টাৰফেচ আহিব কংগ্ৰেচুলেশ্যনছ বুলি আৰু তাৰ পিছত আপোনালোকৰ কাম হৈ গ'ল ডিচেম্বৰ মানত এটা ভেৰিফাই হ'ব অথৰিটিৰ ফালৰ পৰা ভেৰিফাই এটা কৰিব আৰু ভেৰিফাই কৰাৰ পাছত আপোনাৰ ভেৰিফাই হৈ যোৱাৰ পাছত চাগে জানুৱাৰী মানৰ পৰা পইচা সোমাবলৈ ষ্টাৰ্ট কৰিব সেইখিনি অথৰিটিয়ে কেতিয়া কি কৰে কৰিব আপোনাৰ কৰিবলগীয়া কাম ইমানেই আছিলে গতিকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ